নমস্কাৰ বন্ধুসকল, ভালে বেয়া বছৰটো শেষ হোৱাৰ খুচিত মই মোৰ বন্ধুসকলৰ লগত গৈছিলোঁ পৰশুৰাম কুণ্ড। তো ভাবিলোঁ ব্লগ এটা বনাই দিয়ে ভাল হ'ব, কাৰণ আমি পিকনিক যাম। ইমান ঠাণ্ডাত ৰাতিপুৱা 6টাত চব একেলগে ওলাই যাবৰ কাৰণে আমি প্লেনিং কৰিছিলোঁ। তো মই 5:30 পাগলৰ দৰে ফালি চিলি গৈ গেংটোৰ ওচৰ পাইছিলোঁগৈ। তাৰ পাছতে আমি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰি দিলোঁ। 2 ঘণ্টামান গৈ যেতিয়া আমি অৰুণাচলত এণ্ট্ৰি কৰিলোঁ আৰু তাৰ নেচাৰেল বিউটিয়ে আমাক যিটো ৱেলকাম কৰিলে, সবাই ভিডিঅ' বনোৱাত লাগি গ'ল। এনেদৰে সকলোৱে ভিডিঅ' বনোৱাৰ লগতে হাঁহি ধেমালি কৰি আমাৰ মেইন ডেষ্টিনেশ্যন পালোঁগৈ। আৰু তাত পাই মই ফাৰ্ষ্ট জুই জ্বলোৱাত লাগি গ'লোঁ। অকল মই, বাকী সকলোৱে ফটো মৰাত লাগি গ'ল। সকলোকে ফটো মৰা দেখি ময়ো নিজৰ কাৰণে ভিডিঅ' এটা বনাই ল'লোঁ। তাৰ পাছতে সকলোৱে মিলি খানা বনাবলৈ লাগি গ'লোঁ। আমি 3টা আইটেম বনাইছিলোঁ, মাছ, চিকেন আৰু গাহৰি। মই আৰু মোৰ লগৰ এজনে গাহৰি বনাইছিলোঁ, সেইকাৰণে আপোনালোকক অকল গাহৰি বনোৱা ভিডিঅ'হে দেখাব পাৰিম, সেইকাৰণে চৰি। চাৰিওফালে 4টা চৌকা পাতি ভাত, মাছ, চিকেন বনোৱাত লাগি গ'ল চব। আৰু মই এফালে গাহৰিখিনি বইল কৰাত লাগি গ'লোঁ, কাৰণ গাহৰি মেইন ভাই। বইল কৰাৰ লগতে এজনে আকৌ কেইডালমান গাহৰি ষ্টিক বনায়ো জুইৰ ওপৰত দি দিলে টপিবৰ কাৰণে, কাৰণ পিকনিকত চাকনা বোলা বস্তু এটা আৰু ইম্পৰ্টেঞ্চ বহুত না। এফালে জুই নজ্বলাত মুখৰ ফুৰফুৰণি, এফালে আকৌ গাহৰি মাংস গোন্ধত জিভাৰ চটবটনি, তাৰ মাজতে ঠাণ্ডাৰ জাল কাটিবৰ কাৰণে আকৌ অকণমান গৰম পানী। বাহ, কি দিন আছিল। আমাৰ প্ৰতিটো আইটেমে বহুত ধুনীয়া হৈছিল। গাহৰিত কেপচিকাম, বিলাহীৰ পৰা আদি কৰি সকলোবোৰ দিছিলোঁ। আৰু চিকেন মাছৰ কাৰীটো মোৰ বন্ধুৱে বনাইছিল, বহুত টেষ্টি হৈছিল। খালি আমাৰ গাহৰিটো বনাই কমপ্লিট হ'বলৈহে 3 ঘণ্টা লাগিল। সেয়েহে ভাত খাওঁতে আন্ধাৰে হ'ল। আন্ধাৰে মুন্ধাৰে খোৱাৰ পাছত মষ্ট বন ফায়াৰ লগাই চবে বহুত দেৰি ৰিলেক্সিং টাইম স্পেণ্ড কৰিলোঁ। শূন্য বসতিৰ এনে এডোখৰ ঠাইত বন্ধুসকলৰ লগত এনেদৰে বহি বছৰটোৰ সকলো দুখ কষ্ট পাহৰি পেলাই নতুন বছৰক আদৰণি জনাবলৈ সাজু হৈছোঁ। আশা কৰোঁ এই বছৰটো নিজৰ লগতে আপোনালোকৰ বাবেও আনন্দ আৰু সফলতা কঢ়িয়াই আনে যেন। ৰাতিৰ প্ৰায় 7টা বাজি গ'ল। এতিয়া ঘৰমুৱা হোৱাৰ সময়। গৈ থাকোঁতে মাজে মাজে বিহু গীতেৰে আমাৰ গোটেইখিনিৰে গা লৰি গৈছিল। ৰাতিৰ প্ৰায় 12:30মান বাজিল পাওঁতে, কাৰণ ৰাস্তাত আমি 0 ভিজিবিলিটিত গাড়ী চলাই আহিছোঁ। তো গাইজ, বি ছেফ এণ্ড কিপ এনজয়িং। হেপী নিউ ইয়েৰ।